কথাটা বুজি পাইছে না আপোনালোকে প্ৰকৃততে অসম চৰকাৰে 22 বছৰ লাইচেন্স যোগাৰ কৰিব পৰাই নাই নহয় জানো বা যে কি নহওক আপোনালোকৰ মাজত আমি অসমীয়া কলা সংস্কৃতি ধৰ্মাধ্য পৰিৱেশন কৰি যাওঁতে যদি কোনোবা কিছু ত্ৰুটি হৈ যায় আপোনালোকৰ মাজৰ এজন বুলি যাতে আমাক ক্ষমা কৰে আৰু লগতে আপোনালোকে নিশ্চয় গম পায় এই ঢোলৰ গুৰু তথা ঢোলৰ জন্মদাতা আৰম্ভ কৰিম